কি জানো কি নাজানো সেয়া পিছৰ কথা। আপোনালোকে ইয়াত বহি থকা সকলো সংগ্ৰামীয়ে মোতকৈ বহুত বেছি কথা জানে। আপোনালোকে প্ৰত্যেকটো খোজতে জানে আপোনালোকক কি লাগে কি নালাগে। আমাৰ অসমৰ কাৰণে কি লাগিব কি নালাগে আমাৰ সৰ্বসাধাৰণ ৰাইজে বুজি পায়। এই কথা আপোনালোকে অনুধাৱন কৰিয়েই আজি আপোনালোকে বিক্ষোভ প্ৰদৰ্শন কৰিছে। স্বাধীনতাৰ পিছৰ পৰা আমি আন্দোলন কৰি আহিছো। এখন নতুন গাড়ী কিনোতে যেনেকে আমি ইনষ্টলমেণ্ট দি গাড়ীখন কিনো, মাহে মাহে আমি ইনষ্টলমেণ্ট পেমেণ্ট কৰিব লাগে, ঠিক একেদৰে অসমবাসীয়ে আমাৰ নিজৰ অধিকাৰৰ কাৰণে প্ৰত্যেকটো কথাতে আমি ইনষ্টলমেণ্টৰ নিচিনাকে আন্দোলন কৰি থাকিব লাগে, কিন্তু আন্দোলনৰ কেতিয়াও উত্তৰ নোলায়। এই আন্দোলনৰ এই ইনষ্টলমেণ্টবোৰৰ শেষ কেতিয়া হ'ব, ফাইনেল ছেটেলমেণ্ট কেতিয়া হ'ব, আমাৰ অসমৰ ৰাইজে কি বাৰে বাৰে এইটো কথা আমি অকণমান নিজক নিজে আমি বুজিব লাগিব, প্ৰশ্ন কৰিব লাগিব। 50 দিন ধৰি কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে আগত যদি কৰিছে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ ইয়াৰ কৃষকসকলে 50 দিন ধৰি একেৰাহে আন্দোলন কৰিছে। গাড়ী ধৰি আছে, চৰকাৰে তেখেতলোকক বাধা দিব পৰা নাই। আন্দোলন পেমেণ্ট দিয়ে বাতিল দিলে, যাসকলে বেলেগ বেলেগ ধৰণৰ আন্দোলন কৰিছে, কিন্তু তেখেতলোকৰ আন্দোলন এনেকুৱা এবাৰ আন্দোলনত নমা মাত্ৰ চেটেল নোহোৱালৈকে অংগীকাৰ বাতিল হ'ব লাগিবই, কৃষক নেতা অখিল গগৈ অতিশীঘ্ৰে মুক্তি দিব লাগিবই, অতিশীঘ্ৰে মুক্তি দিব লাগিবই, আমাকে মূল্যবোধ ৰোধ কৰিব লাগিবই, পৃথিৱী চৰকাৰ হবে, পৃথিৱী চৰকাৰ কাম নাই, জয় এখন মৰাণ কাৰ বিৰোধী মঞ্চই কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত, কাৰ বাতিলৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত মূধৰ দাবীত আমি এই কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত অসমৰ বিভিন্ন জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, বিভিন্ন মহিলা সংগঠনে অংশগ্ৰহণ কৰিছে। গতিকে এই কাৰ্যসূচীত বিশেষকৈ অসমৰ জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ জাতি জনগোষ্ঠীয় ছাত্ৰ সংগঠন, শিল্পী সমাজ, বুদ্ধিজীৱী, চিন্তাবিদ সকলোৱে এই অসমত প্ৰয়োগ কৰিব নালাগে বুলি যোৱা ডিচেম্বৰ মাহৰ পৰা প্ৰতিবাদ কৰিছিলে, প্ৰতিবাদ কৰি দিল্লীক জনাই দিছিলে। কিন্তু অসমৰ জাতীয় সংগঠনৰ, জাতীয় শিল্পী সমাজৰ, জাতীয় ৰাইজৰ তেওঁলোকে দিল্লীয়ে নুশুনিলে, অন্যায়ভাৱে অসমত এই প্ৰয়োগ কৰিলে। কিন্তু ইয়াৰ প্ৰতিবাদ কৰিব আমি সমগ্ৰ অসমত এই প্ৰতিবাদ কাৰ্য লৈ থাকিম, আন্দোলন দীঘলীয়া হ'ব। লগতে কোনো জাতিদোষী কাম নকৰাকে, এখন গাড়ী নজ্বলোৱাকে, এটা চৰকাৰী অফিচ নজ্বলোৱাকে অন্যায়ভাৱে অখিল গগৈক জেল হাজতত ভৰাই ৰাখিছে। গতিকে অখিল গগৈ চৰকাৰে আজি ভয় কৰিছে। অখিল গগৈ অনুপস্থিত আজি টুলগেট স্থাপন কৰা হ'ল। অখিল গগৈ অনুপস্থিত আজি বিভিন্ন ধৰণৰ বেআইনী আইন আজি জাপি দিয়া হ'ল। গতিকে এই অন্যায় কৰিবৰ কাৰণে আজি অখিল গগৈক অন্যায়ভাৱে তেওঁলোকে জেল হাজতত প্ৰয়োগ কৰিছে। সেইকাৰণে আমি শীঘ্ৰে অখিল গগৈক আমি শীঘ্ৰে মুক্তি দিবলৈ বিচাৰিছোঁ। আৰু অসমৰ জনসাধাৰণৰ লগতে অত্যাৱশ্যকীয় যি সামগ্ৰী, প্ৰয়োজনীয় সামগ্ৰী যেনেধৰণে মূল্য বৃদ্ধি কৰিছে, ইয়াক কিন্তু আমি দুখীয়া ৰাইজে পৰিধান কৰিব পৰা নাই। যিটো কংগ্ৰেছৰ সময়ত প্ৰশান্ত ফুকন ডাঙৰীয়াই গৰু গাড়ীয়ে তেল পেট্ৰল গৰু গাড়ী চলাইছিলে, পিঁয়াজৰ মালা বিজয় চক্ৰৱৰ্তীয়ে পিন্ধিছিলে, মূল্যবৃদ্ধি আজি এই বিজয় চক্ৰৱৰ্তী, প্ৰশান্ত ফুকন ক'ত? তেওঁলোকে আজি কিয় নিমাত? এই মূল্যবৃদ্ধিত আজি হাহাকাৰ, ৰাইজৰ ৰান্ধনিৰ হাহাকাৰ হৈছে। গতিকে শীঘ্ৰে এই মূল্যবৃদ্ধিত চৰকাৰক দাবী জনাইছোঁ আৰু আন্দোলন বহুত ডাঙৰ হ'ব। আৰু 2021 চনত তাৰ পুঁজিও কিন্তু বিজেপিয়ে পাব। আমি বিজেপিক বুঢ়াই পকালোঁ গালি কাৰ বিৰোধী ঐক্য মঞ্চই হৈ থকা আন্দোলনটো মৰাণত আকৌ তেখেতসকলে জাগ্ৰত কৰিব বিচাৰিছে। জাগ্ৰত কৰি ৰাজপথলৈ আন্দোলন কেনেধৰণে লৈ যাব বিচাৰিছে তাৰ কাৰণে এক আদৰণীয় পদক্ষেপ লৈছে। কৃষক মুক্তি সংগ্ৰাম কথা আদৰণি জনাইছোঁ কাৰ বিৰোধী মঞ্চ। কথা হ'ল আমাৰ প্ৰথম দাবী আছিল অখিল গগৈ মুক্তি দিব লাগিব। আৰু অখিল গগৈক যেনেধৰণে তেখেতে কাৰাৰুদ্ধ কৰি ৰাখিছে, অখিল গগৈক যেনেধৰণে তেখেতসকলে ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দিছে। অখিল গগৈ কোনো মাওবাদী নহয়, অখিল গগৈ কোনো সন্ত্ৰাসবাদী নহয়, অখিল গগৈ কাৰোকো পৰিচিত কৰা নাই, কাৰোবাক শিলগুটি মাৰিবলৈ, কাৰোবাক ঘৰ জ্বলাবলৈ
কৰিবলৈ অখিল গগৈ কাকো পৰিচিত কৰা নাই কাৰোবাক হত্যা কৰিবৰ কাৰণে গতিকে অখিল গগৈ অতি অন্যায় আৰু বৰ্বৰভাৱে এইখন চৰকাৰে অখিল গগৈলৈ ভয় কৰি মাত্ৰ অখিল গগৈক গ্ৰেপ্তাৰ কৰি ৰাখিছে গতিকে অখিল গগৈ মুক্তি দিব লাগিব আৰু লগতে অসমৰ জাতিদংগী বিধেয়ক ভাৰতবৰ্ষৰ জাতিদংগী আইন কাৰ বাতিল হ'ব লাগিব কাৰ যেতিয়ালৈকে বাতিল নহ'ব অসমৰ জনগণে সংগ্ৰামী জনগণে কিন্তু শুই নাথাকে বহি নাথাকে আমি পুনৰবাৰ আমি জনাব বিচাৰিছোঁ অসমত বাগৰুম্বাৰ মাত শুনিব লাগিব ঢোল পেপাৰ খোলৰ মাত মৃদঙৰ মাত শুনিব লাগিব কোনো কাৰণতে ইয়াত আমি দুৰ্গা পূজা জাতীয় উৎসৱ পাতিবলৈ নিদিওঁ এই কথাটো কিন্তু অসমীয়া জনগণে সংকল্পবদ্ধ লৈছোঁ আৰু অত্যাৱশ্যকৰ মূল্যবৃদ্ধি যেনেধৰণে অসমত ঘটিছে অসমৰ যোগান মন্ত্ৰী শুই আছে গতিকে যোগান মন্ত্ৰীক ধিক্কাৰ জনাইছোঁ তুমি শুই থাকিলে নহ'ব যোগান বিভাগৰ মন্ত্ৰী হৈ পিনি কেনেকৈ আলু দাম দুপৰ বাঢ়িছে কেনেকৈ পিঁয়াজৰ দাম বাঢ়িছে প্ৰতিদিনে কেনেকৈ মিঠাতেলৰ দাম বাঢ়িছে কেনেকৈ অত্যাৱশ্যকৰ যিবিলাক মূল্য সামগ্ৰী আলু দাইল মিঠাতেল আৰু দালি যিবিলাক বৃদ্ধি ঘটিছে এই বৃদ্ধি তোমালোকে ৰোধ কৰিব কিয় পোৱা নাই গতিকে আমাৰ প্ৰথম দাবী অখিল গগৈ মুক্তি দিব লাগিব কাৰ বাতিল হ'ব লাগিব আৰু অত্যাৱশ্যকৰ মূল্য বৃদ্ধি ৰোধ হ'বই লাগিব অগণতান্ত্ৰিকভাৱে অখিল গগৈ ডাঙৰীয়া যিধৰণে স্বেচ্ছাচাৰিতভাৱে তেওঁ বন্দী কৰি ৰখাত আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে যি অত্যাৱশ্যক সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দাবী জনাইছোঁ অসমৰ সংগ্ৰামী সত্তা অখিল গগৈ ডাঙৰীয়াক শীঘ্ৰে মুক্তি প্ৰদান কৰক আৰু নিত্য ব্যৱহাৰ্য যি সামগ্ৰী এই সামগ্ৰীৰ আতকলংঘী মূল্যবৃদ্ধি ৰোধ কৰক আৰু এই জাতিধ্বংসী কাম শীঘ্ৰে বাতিল কৰিবৰ কাৰণে পুনৰবাৰ আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দাবী জনাইছোঁ খোৱাং চাৰিআলিত এয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আৰু অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ দাবীৰে আজি এই প্ৰতিবাদ আৰম্ভ হৈছে এয়া মাথো এক আৰম্ভণি আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰলৈ আকৌ এবাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অসমখনক কমচে কম নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা বাহিৰত ৰখা ব্যৱস্থা কৰক অন্যথা এই যি আপোনালোকে সৰু ফিৰিঙতি দেখিছে খোৱাং চাৰিআলিত আজি এটা ফিৰিঙতি জ্বলিছে অনাগত দিনত এই ফিৰিঙতিয়ে কিন্তু বিজেপি শান্তৱ দাস পাঁচজনকৈ ছাত্ৰ আপোনাৰ শেষ হ'বলগীয়া হৈছে আৰু লগতে এই আন্দোলনৰ কাৰণে বহুত দীৰ্ঘদিন চলি আছে কিন্তু আজিলৈকে যেন চৰকাৰে গুৰুত্ব দিয়া নাই কি চৰকাৰে গুৰুত্ব দিবলৈ চৰকাৰ আপোনালোকে হয়তো আপোনালোকে লক্ষ্য কৰিছে সৰ্বসাধাৰণ ৰাইজে আমি ভালদৰে বুজি উঠিছোঁ যে আমাৰ যিখন এতিয়া দিল্লীত দিছপুৰত বহি থকা যিখন চৰকাৰ এইখন সম্পূৰ্ণৰূপে নাগপুৰৰ তলতীয়া চৰকাৰ তেখেতলোকে দিল্লীত গৈ নেগুৰ জোকাৰি বহি থাকিবগৈ অসমীয়া জাতিটোৰ কাৰণে তেখেতলোকৰ চিন্তা কৰিব পৰা বা কাম কৰিব পৰা সামৰ্থ্য তেখেতলোকৰ একেবাৰে নাইকিয়া হয় সেইটো কাৰণে তেখেতলোকে আজিৰ তাৰিখত এনেকুৱা জাতিধ্বংসী এনেকুৱা পদক্ষেপ ল'বলৈও তেখেতলোকে কুণ্ঠাবোধ কৰা নাই সেয়েহে আমি অসমৰ জনগণে এটা কথা আমি থিৰাং কৰিছোঁ যে অনাগত দিনত এই ফেচিষ্ট এই বিজেপি চৰকাৰখনক আমি আসনৰ গাদীৰ পৰা আকৌ এবাৰ নমাব
Rajwal go away! Narendra Modi go away!